লেখিকা সমাৰোহ সমিতিৰ টুমপ্ৰেং তৰাদবী শাখা সমিতি গঠন পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙৰ সাংবাদিক নাৰায়ণ বৰুৱাৰ একক প্ৰচেষ্টাত আৰু উদ্যোগত আৰু বৰষা বৰা অলকা বাথাৰী আৰু মিনতী সেনাপতি মান্তাৰ সহযোগত সদৌ অসম লেখিকা সমাৰোহ সমিতি টুমপ্ৰেং তৰাদবী শাখা সমিতিৰ এখন সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয়। এই উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তৰাদবী টুমপ্ৰেং আৰু ভেলাপাৰা অঞ্চলৰ মহিলাসকলৰ উপস্থিতিত তৰাদবী ক্ৰীড়া সন্থাৰ খেলপথাৰত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে নিৰলা এনটিপিয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক নাৰায়ণ বৰুৱাই। এই সভাতে মিনতী সেনাপতি মান্তা সভানেত্ৰী উপসভানেত্ৰী দুগৰাকী পুতলা মেধি আৰু মণিকা দাৰফাং বৰষা বৰাক সাধাৰণ সম্পাদিকা সহকাৰী সম্পাদিকা দুগৰাকী চেৰদিহুন বেপী আৰু সুনীতা ৰংহাংপি সাংগঠনিক সম্পাদিকা কল্পনা দেৱী সহকাৰী সম্পাদিকা পূজামণি শইকীয়া সাংস্কৃতিক সম্পাদিকা সংগীতা ৰাভা সহকাৰী সম্পাদিকা বিনীতা লস্কৰ আলোচনা চক্ৰ সম্পাদিকা এঞ্জেলিকা শইকীয়া সহকাৰী সম্পাদিকা উৰ্মিমালা শইকীয়া কোষাধ্যক্ষ নিৰ্মলা বৰদলৈ সহকাৰী কোষাধ্যক্ষ মিতালী বৰাকেলৈ 18জনীয়া সদস্যৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ টুমপ্ৰেং তৰাদবী শাখা সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে। ইয়াৰ উপৰিও সমিতিখনৰ ৰুণু বৰা ক্ষীৰ ফুকন অনিমা কলিতা কবিতা বাথাৰী অম্বালিকা দেউৰী বন্তি শইকীয়া নিৰলা ইংটিপি আৰু অলকা বাথাৰীক উপদেষ্টা হিচাপে লোৱা হৈছে। টুমপ্ৰেঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট। কমিটিয়ে গঠন কৰিলে হয়, আমি কমিটিখনত মূল বিষয় বাবদ ৰাখিছোঁ 21জনীয়া আৰু তাৰে আমি উপসভানেত্ৰীৰ পদত ৰাখিছোঁ দুগৰাকী। এই দুগৰাকী হৈছে ক্ৰমে শ্ৰীমতী পুতলা মেধি আৰু শ্ৰীমতী মণিকা দাৰফাং বাইদেউ আৰু তাৰে সভানেত্ৰীৰ পদত ৰাখিছোঁ মিনতী মান্তা বাইদেউ আৰু সম্পাদিকাৰ পদত মই নিজে শ্ৰী বৰষা বৰা আৰু সহ সম্পাদিকাৰ পদত ৰাখিছোঁ শ্ৰীমতী চেৰদিহুন ব্যক্তি আৰু শ্ৰীমতী সুনীতা ৰংহাংপি বাইদেউ। ইয়াৰ যি গঠন কৰিলে গঠন কৰাৰ যি সুবিধা আপোনালোকক কৰি দিলে সেই বিষয়ে কওকচোন। হয়, আমাৰ এই সমিতিখন গঠন কৰাৰ মূলতে আমি কেইগৰাকীমান ব্যক্তিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোক হ'ল আমাৰ এই কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাংবাদিক শ্ৰীযুত নাৰায়ণ বৰুৱাদেৱ আৰু বিশিষ্ট সাহিত্যিক অলকা বাথাৰী বাইদেউ আৰু বিশিষ্ট কবি অনুপ্ৰভা হাজৰিকা বাইদেউ। তেওঁলোকৰ অশেষ চেষ্টাত আমাৰ এই অনুষ্ঠানটো ইয়াত আমি সুন্দৰকৈ গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ। ইয়াৰ পৰৱৰ্তী কেনেধৰণে আগবাঢ়িম বুলি ভাবিছে? হয়, আমি পৰৱৰ্তী সময়ত আমাৰ টুমপ্ৰেং তৰাদবীৰ সমূহ মহিলাক ওলাই আহি আমাৰ অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ আৰু লগতে আমাৰ অনুষ্ঠানটো দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আপোনালোকৰ সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটি ৰাইজৰ মাজলৈ আগুৱাই নিয়াত